গাইজ কথা পাতিব পৰা নাই মই মানে উশাহ একদম ভালকৈ ল'ব পৰা নাই মানে সেইয়া দেখিছেনে শিৱ মন্দিৰ এটা আছে সেইয়া গাইজ এতিয়া আমি চংগুলেক গৈ আছোঁ তো এতিয়া ৰাস্তাতে অকল ৰখিছোঁ মানে ৰখি পেনে মানে এটা বহুত ডাঙৰ ঝৰ্ণা আছে আপোনাক দেখাইছোঁ দেই ডাঙৰ মই ওপৰৰ পৰা আহিছোঁ এনেকুৱা ঠাণ্ডা কৈছোঁ নহয় গ'ল দিছে কেনেকুৱা পৰিছে এতিয়া মানে 10টা বাজিলে সেইবুলি একদম পূৰা ঠাণ্ডা মানে সাংঘাতিক কুঁৱলীয়ে মাৰি আছে এনেকুৱা মানে কিমান ওপৰৰ পানীতে আহিছে এইয়া পৰা আহিছে হাৰিয়া ইয়াত পৰিছে ভাষা নাই ক'লে মানে ইমানেই ঠাণ্ডা লাগিছে নহয় এইখিনিত গা ধুবলৈ হ'লে এতিয়া চিধা মূৰ দিব যোনে গা ধুৱে আৰু অকণমান দূৰ গ'লে পামগৈ আৰু এতিয়া মানে ইয়াতে মানে জেকেট জেকেট ল'ব লাগে কিন্তু লোৱা নাই এনেকৈয়ে যাওঁ কি আছে একো ঠাণ্ডা বুলি কৈছে তাত চাওঁচোন কি হয় বন্ধুসকল চংগুলেক যাবৰ কাৰণে আপোনালোকে এদিনৰ আগতে বুক কৰিব লাগিব টেক্সি যদি আপোনালোকে পাৰ্চনেলকৈ যায় তেতিয়াহ'লে 4,000 টকা আৰু শ্বেয়াৰত যদি যায় তেনেহ'লে 500 টকাকৈ পৰিব বাহ কি সুন্দৰ পৰিৱেশ চাওকচোন বন্ধুসকল এতিয়া আমি কিবা এটা খাই লওঁ মেগী চেগি বৰ বেলেগ জেগাত আহি গ'লোঁ একদম বৰ্ডাৰত আৰু মানে এতিয়া চংগুলেক পাবলৈ আৰু 3 কিলোমিটাৰ আছে তো গাইজ মানে এতিয়া মানে কি হ'ল ইয়াত মানে কি হ'ল মানে নেটৱৰ্ক ইয়াত তালো নেটৱৰ্ক নাই মানে নেটৱৰ্ক মানে নাই মানে কি চিম চলাই ভগৱান জানে আৰু মানে ইয়াত ঠাণ্ডাৰ কাৰণে মানুহে কি থৈছে চাব দিয়ে তলত মই দেখাইছোঁ তলত এখন মানে জুই লগাই থৈছে ইয়াত কেৰাহিন তেলত তো এইটো গৰম হৈ থাকে তো এইখন এনেকৈ লৈ উঠিলে মজা লাগে মানে মানে ঠাণ্ডা নাই সেইকাৰণে এই দেখো এইটো দেখা ক'বলৈ আহি গ'ল দিছে এনেকুৱা এই তোমাৰ মাইকী মানুহ চলে বেছিকৈ আহে নাই নিও নিও গাত জুপিব নাই একদম বহি লৈছে গৰম হাঁহ খাবলৈ আহিছে গাইজ মেগী আহি গ'ল আমাৰ চাহ খাই লওঁ খাই লৈ গৈ হৈও খাই অহা নাই ৰাতিপুৱা মানে খাই মেলি মেগী গৈ থাকোঁ মজা বনাইছে মেগী গাই চিধা আহি পাই গ'লে আমি চংগুলেক তাৰপিছত ইয়াক সুধিছেনে কেনেকৈ আছে চব আপোনালোকক দেখাইছোঁ এইটোৱে মানে এপ্ৰিল মে মানে জানুৱাৰী ডিচেম্বৰ এনেকুৱা সময়ত মানে পূৰা বৰফ পৰি থাকে বুলি কয় পূৰা বৰফ পৰি থাকে বোলে তো এইটোৱে লেক চক মানে ঢেৰ ইয়াক ঘূৰিছে চক নাজাৰা গাইজ ইয়াত মানে অকণমান খোজকাঢ়িলে মেলিলে মানে উশাহটো অলপ কম পোৱা গৈছে মানে অক্সিজেন লেভেলটো বহুত কম বুলি কৈছে অলপ নাথুলাত আৰু কম বোলে নে নাথুলালৈ যাবলৈ আৰু বহুত দূৰ যাব লাগিব তো এক্সট্ৰা 3,000 দি পিনে মই যাব লাগিব সেইকাৰণে মই নাথুলা নাযাওঁ আৰু উশাহ নিশাহ ইয়াতে কম পাইছোঁ মই তালৈ গ'লে মানে আৰু উশাহ নিশাহ নাপাওঁ তো এনেকুৱা কষ্ট পোৱাতকৈ নোযোৱাই ঠিক আছে ইয়াৰ পৰাই ঘূৰি যাব লাগিব চব এইটোৱে লেক এইফালে পাহাৰ কেনেকুৱা ডাঙৰ দিছে নাপাওঁ মানুহে ইয়াকৰ ওপৰত পূৰা ফটো মাৰিছে মোক ফটো মাৰিলোঁ ইয়াকৰ ওপৰত দি পিনে আৰু এনেকুৱা ঠাণ্ডা হাৱা এটা মাৰিছে নহয় বন্ধুসকল ইয়াৰ পৰা 3 কিলোমিটাৰমান দূৰত আছে বাবা হৰবন সিং মন্দিৰ ব'লকচোন চাওঁ কেনেকুৱা ৰাস্তা চক না
গাইছ এতিয়া আমি আহি পাই গ'লো বাবা হৰভজন সিং মন্দিৰ গাইছ কি আছে কি নাই আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ বলক একো ধৰিব পৰা নাই এইফালে হ'ব চাইড এইফালে যাওঁ মন্দিৰ হয় মানে এতিয়া লাইন কাটিছে পূৰা মানুহে এটা আমিও লাইন কাটি আছোঁ লাইন কাটি কাটি গৈ থাকিবলৈ ভিতৰলৈ গাইছ মানে ইয়াত উশাহটো অলপ বহুত কম পাইছোঁ মানে ইয়াত মন্দিৰ আছে শিৱ মন্দিৰ দেখাম দেই আপোনালোকক তো সেই ইয়াত দেখিছে নে শিৱ মন্দিৰ এটা আছে সেয়া গাইছ এইফালেদি যাব লাগিব আমি এইফালে তলেদি যাব লাগিব তলেদি গৈ তাত যাব লাগিব তো যাব পৰা নোৱা মানে চিন্তা কৰিছোঁ মানে এনেই চাই লৈছোঁ চেষ্টা কৰিম ৱাল অফ ব্লেছিং লিখা আছে এতিয়া গৈ আছোঁ পূৰা পাথৰ ছেট শিলগুটি মই কথা মানে বেছি ক'ব পৰা নাই মানে মুখত কমকৈ পাইছোঁ মানে এইটোৱে হয় বৰ ভাগ লাগিছে কি লিখা আছে ধৰিব পৰা নাই গাইছ কথা পাতিব পৰা নাই মই মানে উশাহ একদম ভালকৈ ল'ব পৰা নাই মানে মানে কিবাখন লাগিছে তামাম এতিয়া এবাৰ ওলাই যাওঁ দেই আৰু অলপ থাকিলে মানে বেহুচ হৈ যাব লাগিব সেইটো মন্দিৰ গ'লে মানে তোৰ আৰু বেহুচ হ'ব লাগিব শিৱ মন্দিৰটো গ'লে মানে আৰু বেহুচ হ'ব লাগিব কাৰণ বহুত আপ মানে বহুত আপ তলৰ পৰা গৈ ওপৰলৈ উঠিব লাগিব নোৱাৰোঁ আৰু কৃষ্ণ এবাৰ যাওঁ আৰু দেই